আজি অকণহঁতলৈ মই আগবঢ়াইছোঁ এটি সাধুটোৰ নাম হৈছে কাছ আৰু ঈগল। সাগৰৰ এটা কাছ বৰ ডাঙৰ, কেইবাটাও বৰ জাপিৰ সমান ডাঙৰ। এদিন তাৰ মনত এটা দুষ্ট বুদ্ধি খেলিলে। তাৰ আকাশত উৰিবৰ বৰ মন গ'ল। সি ভাবিলে, চৰাইবিলাকে যদি উৰিব পাৰে সিনো নোৱাৰিব কিয়? সেই সময়তে এটা ঈগল চৰাই সাগৰৰ পাৰলৈ ফুৰিবলৈ আহিছিল। কাছই তাক ক'লে, হেৰি ঈগল ডাঙৰীয়া, আপুনি চৰাইৰ ৰজা, মোক এফেৰি উপকাৰ কৰি দিব লাগে। কওক দিবনে? ঈগলে ক'লে, পাৰিলে কৰিম, কি কৰিব লাগিলে কওক। কাছ, মোৰো আপোনাৰ নিচিনাকৈ আকাশত উৰি ফুৰিবৰ মন গৈছে। ঈগল, মন গ'লে হ'লনে? আকাশৰ তৰাটো তোক জানিবা লাগিলে পাবি জানো? কাছ, নহয় ঈগল ডাঙৰীয়া, তেনে কথা নহ'ব। আপুনি মাথো ঠেং দুটাৰে চেপা মাৰি ধৰি মোক পৰ্বতৰ সমান ওখলৈকৈ তুলি নিয়ক। যিমান ওপৰ পালে তাৰে পৰা এৰি দিব, তেতিয়া মই সহজতে নিজে উৰিব পাৰিম। ঈগলে কাছক তেনে মিছা অহংকাৰ এৰি দিবলৈ ক'লে। কাছ হ'লে নেৰানেপেৰা, সি আকাশত উৰিহে এৰিব। ঈগলৰ পৰা এইখিনি সহায় পালে তাক আৰু একো নালাগে। কাছৰ মুখত বাৰে বাৰে উফাইডাং মৰা কথা শুনি ঈগলৰ বৰ খং উঠিল। সি ভাবিলে, মৰিব খুজিছে মৰক, মোৰ গাত হ'লে দোষ নাই। সি কাছক হাতোৰা দুটাৰে চেপা মাৰি ধৰি আকাশলৈ উৰাই লৈ গ'ল। গৈ সিহঁত বহুত ওপৰ পালে। তেতিয়া আগৰ কথামতে ঈগলে কাছক এৰি দিলে চৰাইৰ লগত সমানে ফেৰ মাৰি উৰিবলৈ। কিন্তু পাৰে ক'ত? ঈগলে এৰি দিয়া মাত্ৰকে চকুৰ পলকতে কাছটো ধুপুচ কৰি সৰি পৰিল এটা বৰ শিলৰ ওপৰত। পৰা মাত্ৰকে বপুৰা কাছৰ প্ৰাণবায়ু বাহিৰ ওলাই গ'ল। তাৰ হাড় মূৰ ভাঙি গুৰি হ'ল। মুৰুখ কাছৰ দৰে নকৰিবা অহংকাৰ, অতিদৰ্পে স্বৰ্ণলংকা হৈ গ'ল ছাৰখাৰ। ধন্যবাদ।